তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জিতুছ ব্লগ। তো মই বৰ্তমান আছোঁ বাগানত, আমাৰ ইয়াতে বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত। আৰু ইয়াতে এনে অলপ ফুৰিব আহিছোঁ। আৰু মোৰ লগত আহিছে বিকাশ দা আৰু দীপ দা, আৰু তেওঁলোকক মই চিনাকি কৰাই দিম। এয়া হ'ল বিকাশ দা আৰু দীপ দা। চ' এনে অলপ ফুৰিব আহিছোঁ, আৰু লগতে বিকাশ দাই গান গাব আৰু দীপ দাই গিটাৰ ভাল বজায়। তো মোৰ চাৰিওফালৰ পৰিৱেশ আপোনালোকে নিশ্চয় দেখা পাইছে, বহুত ধুনীয়া পৰিৱেশ। বিকাশ দাক এটা গান গাবলৈ ৰিকুৱেষ্ট কৰিম। বিকাশ দা, আপুনি ৰং দিয়া মৰম গানটো মোক গাই শুনাব লাগিব। মানে মই আপোনাৰ ফেচবুকৰ পেজত চাইছোঁ, বহুত ভাল লাগিছে শুনি। এতিয়া মোৰ ইয়াতে গাব লাগিব। ঠিক আছে, যিহেতু তাৰ এটা অনুৰোধটো ৰক্ষা কৰিবৰ কাৰণে গানটো গাম। আৰু যিহেতু ইমান এক্সপাৰ্ট নহয় গান গোৱা, তথাপিতো নাই গাওঁ নিজে, সিহঁতক কিবা ভুলভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। হয় হয়, তো এতিয়া আপোনালোকে গানটো শুনক। ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু, ৰং জীৱনৰে সুখ দুখৰে সজাও ৰামধেনু, এই বুকু মৰমৰ বাহিৰে মোৰ বুলিবলৈ আছে কিনো, মিঠা মিঠা সপোনে দি থাকক বলাব জানো, ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰামধেনু। সৰু ঘৰখনি হ'ব শুৱনি তোমাৰে মোৰে মিলনৰে, ওঠৰে পাহি এধানি হাঁহিত নোহোৱা হ'ব বেদনা যে লোৱা সাৱতি মোৰ বুকুতে, নেলাগে নিলিখো কাহিনী, আধা মই আধা তুমি, প্ৰণয়ৰে খিলা পাততে আছো আমি। গানটো শুনিলে আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাব, কেনেকুৱা হ'ল গানটো। তাৰপিছত এতিয়া মই বিকাশ দাক আৰু গানৰ ৰিকুৱেষ্ট কৰিম। বিকাশ দা আৰু কি গাব নিজৰ ইচ্ছা মতে? এতিয়া মই নিজৰ ইচ্ছামতে এটা গাই দিছোঁ, নেচাও তোমাক এবাৰো, যোনটো গান আছে। হয় হয় হয়, তো বহুত ধুনীয়া গান, আপোনালোকে উপভোগ কৰক। চেষ্টা কৰিম গাবলৈ। হয় হয়। নেচাও তোমাক এবাৰো, নেচাপোকা এধানো, পাহৰি যাওঁ মচি মচি থওঁ তোমাক মনৰ পৰা মোৰ, ভাবিবলৈ ভয় জানো সঁচা হয়, এই ভাৱনাই কলিজা কৰে আকুল, হ'ব পাৰে এনে কথা জীৱনে মোক এৰে যদি, হ'ব পাৰে এনে কথা জীৱনে মোক এৰে যদি, নেচাও তোমাক এবাৰো, নেচাপোকা খেদানো, ৰৈ আছো শুনাবলে ভাল পাওঁ চেনেহী, আকাশে কব সূৰুযে কব জীৱন বাটৰ তুমি বগৰী, পথাৰে কব নদীয়ে কব জীৱ
জীৱন বাটৰ তুমি সংগী তুমি মোৰ লগৰী জীৱনৰ সংগী তেতিয়াহ'লে লাষ্টত এটা মই গান গাই দিছোঁ জুবিন দাৰ এটা খুবেই জনপ্ৰিয় গান আউখীৰ জোন মোৰ জুবিন দা আৰু জংকী বৰঠাকুৰে গাইছিলে এই গানটো অকণমান গাবলৈ চেষ্টা কৰিছোঁ আউখীৰ জোন মোৰ সন্মুখতে সেমেকা চকুৰো দুগালতে নিজানৰ ৰাতিবোৰ কেতিয়াকে পুৱাব খেলিব ৰ'দেশতে তুমি আহিবা এদিনা ৰং দিবা দুচকু মৰমেৰে বুকু বচা মুঠহিয়া মোৰ কোনে চুই যায় মুঠহিয়াত ৰৈ কোনে চুই যায় বুকুতে অগনি জ্বলাই তেজ মহৰে মৰমে উচি জ্বলি জ্বলি ৰ'ল মাথোচা বুকুতে অগনি জ্বলাই তেজ মহৰে মৰমে উচি জ্বলি জ্বলি ৰ'ল মাথোচা আপোনালোকে এয়া বিকাশ দাৰ গান শুনিব পালে আৰু দীপজ্যোতি দাই গীটাৰ বজালে আপোনালোকে এতিয়া ডিচিশ্যন লওক কেনেকুৱা গান গাইছে মোৰ মতে বিকাশ দাই বহুত ভাল গান গাইছে আৰু দীপজ্যোতি দাই মজা গীটাৰ বজাইছে গতিকে আপোনালোকে ছাপোৰ্ট কৰক তেওঁলোকক আগবঢ়াই লৈ যাওক আৰু তেওঁলোকৰো চেনেল আছে এটা বিকাশ দাৰ চেনেলটোৰ নাম কোৱা মোৰ চেনেলটো মোৰ নামতে আছে বিকাশ দাস বুলি হয় 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 আৰু দীপদাৰো আছে দীপদা আপোনাৰ চেনেলটোৰ নাম কৈ দিয়ক মোৰ নামটো মোৰ চেনেলতে আছে দীপজ্যোতি ৰায় দীপজ্যোতি ৰায় আপোনালোকে ফিংগাৰ ষ্টাইল গীটাৰৰ কভাৰ পাব হয় হয় তো চেনেলটো গৈ ছাবস্ক্ৰাইব কৰিব মই ডেছক্ৰিপশ্যন বক্সত দুজনেৰে লিংকটো দি দিম চ' বিকাশ দা আপোনাক মই এটা কথা সুধিম যে আপোনাৰ এই গীত গোৱা হেৰিটো কেতিয়াৰ পৰা মানে ষ্টাৰ্ট হৈছে গীত গোৱা মানে মই এনে সৰুৰ পৰা এনে গাইছিলোঁ অলপমান সৰুতে বঙাইগাঁৱত নাছিলোঁ আগতে বেলেগত আছিলোঁ তেতিয়া স্কুলতে মানে শিকাইছিলে বঙাইগাঁৱত 2016 মানত আহিলোঁ তাৰপিছত ইয়াতে আহি মই হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত প্ৰথম পাইছিলোঁ তেতিয়া মানে মই নতুনকৈ গানৰ স্কুলত মানে নাম লগালোঁ তাতে শিকি থাৰ্ড ইয়াৰলৈকে কৰিলোঁ এতিয়া বৰ্তমান আৰু যোৱা নাই আৰু মানে শিকা কেইবছৰ হৈছে শিকা মোৰ এনে 2.5 বছৰ 3 বছৰমান শিকিলোঁ মই হয় 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 2.5 বছৰ 3 বছৰ তো এনেকুৱা লুকাই থকা প্ৰতিভাবোৰ আপোনালোকে ওলাই আনিব লাগিব আপোনালোকে ছাপোৰ্ট কৰিব লাগিব আৰু এওঁলোকৰ চেনেলবিলাক ছাবস্ক্ৰাইব কৰিব গানবিলাক শুনিব কেনেকুৱা ধুনীয়া মজা মজা গান গায় আৰু দাদা আপুনি কেতিয়াৰ পৰা গীটাৰ বজোৱা শিকিছে মই গীটাৰ এনে আগতে সৰুতে শিকিছিলোঁ তাৰপিছত যেতিয়া জিঅ' আহিল ফাৰ্ষ্ট হয় হয় তো তাৰ পৰা মই ইউটিউবত ফিংগাৰ ষ্টাইল ভিডিঅ'বিলাক চালোঁ ভাল লাগিল হয় হয় এনেকৈ মই বিশেষভাৱে ইউটিউবৰ পৰাই শিকিছোঁ হয় 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 মানে ইউটিউবৰ পৰা বেছিভাগে মানে শিকিছে মানে জাষ্ট ফ্ৰেড বৰ্ডৰ অলপ কিছুমান নলেজ লৈছোঁ হয় মুঠতে ইউটিউবৰ পৰা বেছিভাগে লৈছে ইউটিউব আৰু বঙাইগাঁও যিবিলাক বেলেগ গীটাৰিষ্ট আছে হয় হয় তেওঁলোকৰ লগত কথা পাতি হয় 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 ঠিক আছে তো আপোনালোকে দুজনকে লগ পালে দুজনকে আগবঢ়াই লৈ যাওক আৰু ইমান ধুনীয়া ধুনীয়া গান গাইছে তাৰপিছত গীটাৰো ভাল বজাইছে আমিতো গান গালে আটকি যাব চ' এনেকৈ আগবঢ়াই লৈ যাওক ইহঁতক গতিকে এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মই আছোঁ বৰ্তমান বীৰজৰা টি ষ্টেট বঙাইগাঁও তো আজি বাই বাই